আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, স্বাস্থ্য বিভাগলৈ এগৰাকী আশাকৰ্মীৰ চিঠি। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিবলৈ পাইছে। এগৰাকী আশাকৰ্মীয়ে লিখা এই পত্ৰখনত কি লিখিছে আৰু এই পত্ৰখন কলৈ প্ৰেৰণ কৰিছে সবিশেষ জনাই দিম বন্ধুসকল মই এইটো ভিডিঅ'তে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এগৰাকী আশাকৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্যমন্ত্ৰী মহোদয়ে। স্বাস্থ্যমন্ত্ৰীয়ে কৈছে কিন্তু কি ব্যৱস্থা লৈছে আমি আশ্বস্ত হৈছোঁ, কিন্তু এগৰাকী আশাকৰ্মীয়ে কি কৰিছে সেই কথা আমি মন দিয়া উচিত। যদি সঁচাই দিয়া হোৱা নাই এই আশাকৰ্মীসকলক পৰ্যাপ্ত কৰোনা প্ৰতিৰোধ সা সামগ্ৰী, তেন্তে কৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত আশাকৰ্মীসকলৰ চিন্তিত হোৱাটোৱে স্বাভাৱিক। স্বাস্থ্যমন্ত্ৰী মহোদয়, এগৰাকী আশাকৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ সময় পালে পঢ়ক। অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, যিসকল ব্যক্তি বৰ্তমান বহিৰাজ্যৰ পৰা আহি আছে সেই ব্যক্তিসকলৰ খবৰটো আশাকৰ্মীসকলে প্ৰথম ল'ব লাগে। আৰু আমি সকলোৱে আশাই লৈছোঁ, কিন্তু আমাৰ প্ৰটেকশ্যনৰ বাবে যিবিলাক সামগ্ৰীৰ প্ৰয়োজন সেইবিলাকৰ ভিতৰত আমাক এটাও সামগ্ৰী যোগান ধৰা নাই। এবাৰ ভাবকচোন, যদি কেনেবাকৈ কাৰোবাৰ গাত পজিটিভ ওলায় তেতিয়াহ'লে কি ভয়ংকৰ পৰিস্থিতিত হ'ব। আমাৰ লগতে গোটেই গাঁওখনতেই বিয়পি যাব, কাৰণ লকডাউনৰ সময়তে সকলোৱে আশাকৰ্মীক ঘৰে ঘৰে গৈ সজাগ কৰিবলৈ দিছে।